আহকচোন তেতিয়াহ'লে শ্বেয়াৰ কৰি লওঁ ৰেচিপিখিনি মই কেনেকৈ বনাইছোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে দেখাত, খাবলৈও ভালেই হ'ব। আহক তেতিয়াহ'লে ৰেচিপিটো শ্বেয়াৰ কৰোঁ। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ মই ববিতাই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ইমান ভালদৰে মই বনাব নাজানো বাৰু, তথাপিতো এটা ৰেচিপি আপোনালোকৰ লগতো বোলো শ্বেয়াৰ কৰোঁ। আপোনালোকে চাই ভাল পায় নে নাপায় কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু ৰেচিপিটো এতিয়া শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো চাই ভাল পায়। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু লগতে ফেচবুক পেজত যিসকলে চাই আছে সেইসকলেও মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো শ্বেয়াৰ কৰি লওঁ। এইফালে মই এখন কেৰাহী পাতি দিছোঁ, কেৰাহীখন অলপ গৰম হ'বলৈ দিছোঁ। তাৰপৰা ইয়াতে মই এতিয়া তেল দিম। এয়া কেৰাহীখন গৰম হৈ গৈছে। তাতে তেল দি দিছোঁ। তেলখিনি ভালকৈ মানে উতলিবলৈ দিছোঁ। তেলখিনি যেতিয়া ভালকৈ মানে পূৰা পকি যাব তেতিয়া মই দিম। পকিবলৈ আৰম্ভ কৰিছে, দেখিছেনে বাৰু? এতিয়া মই ইয়াতে দি দিম অকণমান দালচেনি এটুকুৰা দি দিছোঁ। বেছি দিয়া নাই বাৰু, অকণমান দিছোঁ। দালচেনি দিলেও অলপ বেছি মিঠা হৈ যায় যে, অকণমান দালচেনি দিছোঁ। ইয়াত তেলখিনি ভালকৈ পকিছে। ইয়াতে এতিয়া মই দি দিছোঁ পিঁয়াজখিনি কাটি থোৱা। ইয়াতে মই এতিয়া দি দিছোঁ পিঁয়াজখিনি আৰু এটা জলকীয়া দিছোঁ। ইয়াতে এতিয়া মোৰ পিঁয়াজখিনি এতিয়া অকণমান মানে ক'লা হৈ গ'ল, দেৰি গ'লগৈ অকণমান। ইয়াতে মই অকণমান আদা নহৰু দি দিলোঁ। দি পেলাই আদা নহৰুখিনি দি এটা বিলাহী দি দিছোঁ। বিলাহীখিনি ভালকৈ মানে গলি ল'বলৈ দিম। বিলাহীখিনি গলি ল'বলৈ দিম। ইয়াতে অকণমান মই নিমখ দি দিছোঁ। আপোনালোকে জোখ অনুসৰি নিমখ দি ল'ব। মানে কি হ'ল জানেনে, ডিমকেইটা মানে ফ্ৰাই কৰিবলৈ থাকি গৈছিলে। সেইবাবে মানে ডিমকেইটা ফ্ৰাই কৰোঁতে পিঁয়াজখিনি অকণমান ক'লা হৈ গ'ল, মানে দেৰি যোৱা নিচিনা হ'ল। বেছি নহ'লে বাৰু, তেওঁ অকণমান হ'ল। আপোনালোকে মোৰ নিচিনাকৈ নকৰিব বাৰু। ইয়াতে এতিয়া মই বিলাহীখিনি গলিবলৈ দিছোঁ। ভালদৰে লৰাই আছোঁ যাতে লাগি নধৰে। বিলাহীখিনি গলিব। এইফালে মই ডিমকেইটা মানে ফ্ৰাই কৰিবলৈ পাহৰি গৈছিলোঁ, সেইবাবে ডিমকেইটা এতিয়া ফ্ৰাই কৰি লৈছোঁ। এয়া আলু লৈছোঁ দুটা, মিডিয়াম চাইজৰ আলু লৈছোঁ, মিডিয়াম চাইজৰ দুটা। আৰু এইখিনি এতিয়া গলি গৈছে। এতিয়া মই ইয়াতে দি দিম আলু। প্ৰেছাৰ কুকাৰে চিটি মাৰি আছে।
ইয়াতে মই নিমখটো দি থৈ আছোঁ আৰু হালধিটো দিয়া নাই। এতিয়া হালধিটো দি দিম। পৰিমাণ অনুসৰি হালধিটো দি দিছোঁ। আপোনালোকে পৰিমাণ অনুসৰি হালধিটো দি দিব। কিন্তু এটা কথা কৈ দিছোঁ দেই, মোৰ গোটেই পিঁয়াজবিলাক বেয়াই নেপেলাব। মোৰো নেদেৰিলে হয়, মানে ডিমকেইটা ফ্ৰাই কৰিবলৈ থাকি গ'ল যে, সেইবাবে দেৰি গ'ল মানে অলপ। আলুগুটি অলপ অলপ ভাঙি দিছোঁ। আমি ভাঙি দিছোঁ বাৰু, আপোনালোকে ভাঙি নিদিলেও হ'ব। ভালদৰে হেৰি হৈছে, অলপমান আলুটো মানে ফ্ৰাই হৈ ল'বলৈ দিছোঁ। আলুটো অলপ ফ্ৰাই হৈ লওক, তাৰপিছত ইয়াতে মই পানী দি দিম। অকণমান জোল কৰিম, মানে গ্ৰেভি চিষ্টেম কৰিম। সেইবাবে ইয়াতে অলপমান পানী মিলাই দিলে মানে বস্তুটো সিজিব আৰু গ্ৰেভিটোও হৈ যাব। আৰু পানীটো দি দিম ইয়াতে। কেৰাহীত থকা পানীখিনি পাতি দিম। কেৰাহীত থকা পানী পেলাই দিম। গৰম পানী ঠাণ্ডা পানী দি দিয়া। কেৰাহীত থকা তলত পেলাবলৈ এয়া ফ্ৰাই হৈ আছে। ইয়াতে মই এতিয়া পানী এড কৰি দিছোঁ। আপোনালোকে নিজৰ মানে মানুহ অনুযায়ী পৰিমাণত আপোনালোকে পানীটো মানে দি দিব। মই দি দিছোঁ। এয়া অলপ সিজিবলৈ দিম। এই চাইডে চাইডে কিবাকিবি মানে বটল চটল এইবিলাক থৈ দিয়া আছে, এইবিলাক আপোনালোকে ইগন'ৰ কৰিব দেই। এয়া এতিয়া মই উতলিবলৈ দিম ভালদৰে। গেছৰ ফ্লেমটো অলপমান বঢ়াই দিছোঁ। গেছটো কিমান লেতেৰা হৈ গৈছে চাওকচোন, তেল চিকটি পৰি পৰি। এয়া অলপ উতলিবলৈ দিম এতিয়া। এয়া উতল আহি লওক, তাৰপাছত আপোনালোকক দেখাই আছোঁ। এয়া এতিয়া উতল এটা আহিছে, আপোনালোকে দেখা পাইছে উতলটো আহিছে। এতিয়া উতলি আছে। তাৰপাছত এতিয়া মই দি দিম দুটা ডিম ইয়াতে দি দিছোঁ। মানে দুটাহে দিম দেই, এটা নিদিওঁ। মানে আমাৰ ময়ূৰীয়ে মানে এনেকৈ ডিম এনেকৈ বনালেও ভাল নাপায় তাই, আৰু মানে আমলেট বনালেও ভাল নাপায়। সেইবাবে মানে তাইৰ কাৰণে ডিম এনেকৈ মানে বইল কৰিলে খায়, আৰু এনেকৈ বইল কৰি পেলাই যদি ফ্ৰাই কৰি দিয়া হয় তেতিয়া তাই খায়। সেইবাবে তাইৰ কাৰণে এটা ৰাখি দিছোঁ, দিয়া নাই। আৰু এতিয়া ডিম দি দিছোঁ। এতিয়া অকণমান দি দিছোঁ ধনিয়া পাউডাৰ। ধনিয়া পাউডাৰ অকণমান দি দিছোঁ। তাৰপাছত এইফালে দিবলৈ লৈছোঁ, এইটো দেখিছেনে ইগ মছলা। এইটো ইগ মছলাটো দিবলৈ লৈছোঁ। বেছি নিদিওঁ, অকণমান দিম, ময়ূৰীয়ে খাব যে। মানে জলকীয়াও মই এটাহে দিছোঁ, মানে ময়ূৰীয়ে খাব যে। সেইবাবে তাই জ্বলাইটো খাব নোৱাৰিবও পাৰে, সেইবাবে এটা দিছোঁ। এতিয়া ভালদৰে উতলিবলৈ দিম এইখিনি, ভালদৰে উতলি লওক। এইফালে মানে পিঁয়াজটো মানে ক'লা হৈ গ'ল যে, সেইকাৰণে অকণমান বেয়া দেখিছে। আপোনালোকে, মই আকৌ এবাৰ কৈছোঁ, পিঁয়াজখিনি নেদেৰাব, দেৰি যাবলৈ নিদিব মানে। আৰু মোৰ মানে কেৰাহীখনো অকণমান পাতল, আৰু মই গেছৰ ফ্লেমটো মানে অকণমান কমাই দিবলৈও অকণমান পাহৰি গ'লোঁ। সেইবাবে লৰালৰিকৈ আৰু ডিমকেইটা ফ্ৰাই কৰিবলগীয়া হ'ল যে, সেইবাবে মানে এনেকুৱা হৈ গ'ল। কালাৰটো এতিয়া আহিছে দেখিছেনে? কালাৰটো আহিবলৈ দিম। তাৰপৰা এতিয়া এইখিনি উতলিবলৈ দিম, তাৰপাছত আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ। ৰেচিপিটো হৈ গৈছে অলৰেডি।
কালাৰটো দেখিছেনে কিমান ধুনীয়া আহিছে মই ধুনীয়া দেখিছোঁ আপোনালোকে ধুনীয়া দেখিছেনে নাই ক'ব আৰু আপোনালোকেও এনেদৰে বনাই খাবচোন বহুত ভাল লাগে এনেকৈ ডিমৰ ৰেচিপিটো এইটো আমি খাওঁ মানে মাজে মাজে মই আজি আপোনালোকৰ লগত ভাবিলোঁ আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰোঁ আমিনো কেনেকৈ খাওঁ বস্তুবোৰ বনাই মেলি সেইবাবে আপোনালোকৰ দৰে হয় নহয় সেইবিলাক মানে দেখাবলৈকে এই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আপোনালোকে চাব আৰু ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ আৰু মানে ৰেচিপিটো আপোনালোকে বনাই খাব খুব ভাল পাব মই ভাবোঁ খুব ভাল পাব আপোনালোকে আশা আছে ভাল পাব বুলি আপোনালোকে খালি আকৌ এবাৰ কৈছোঁ পিঁয়াজখিনি ধেৰ নেপেলাব বাৰু মোৰ দৰে মানে ৰেচিপিটো এতিয়া হৈ গৈছে আজিলৈ তেতিয়াহ'লে ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ বাই বাই